हेलो फ्रेंड्स स्वागतम आपलोকক आरो এটা নতুন ভিডিও লৈ फ्रेंड्स आधार कार्ड आमार সকলোৰে আছে আৰু সেইবোৰ বহুত আগতে বনোৱা হয় কিছুমান আপডেটৰ প্ৰয়োজন যেনেদৰে প্ৰথম অৱস্থাত আধাৰ কাৰ্ডত কোনো ধৰণৰ মোবাইল নম্বৰ লিংক নাছিল কিন্তু বৰ্তমান যদি আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক নাথাকে তেন্তে সেইখন ভ্যালুলেছ বুলি ক'ব পাৰি কাৰণ আপোনালোকে জানে যে অনলাইনৰ যিকোনো কামৰ বাবে আধাৰ কাৰ্ড জমা দিলে সেই আধাৰ কাৰ্ডখনত লিংক থকা মোবাইল নম্বৰত ওটিপি আহে আৰু সেই ওটিপি অত্যন্ত জৰুৰী সো তেনেকুৱা বৰ্তমান এটা আপডেট আহিছে যে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখনত আইডেন্টিটি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ হিচাপে দুখন ডকুমেন্ট আপলোড কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে কোনো ধৰণৰ পইচা পেমেন্ট কৰিব নালাগে কিন্তু যদি আপোনালোকে গভৰ্ণমেণ্টে দিয়া ডেট অনুসৰি ডকুমেন্টখিনি আপলোড নকৰে তেনেহলে পিছত আপোনালোকে পইচা পেমেন্ট কৰি ডকুমেন্টখিনি আপলোড কৰিব লাগিব যেনেদৰে আগতে আধাৰ পেন কাৰ্ড লিংক সম্পূৰ্ণ বিনামূলীয়াকৈ হৈ গৈছিল কিন্তু বৰ্তমান লিংক কৰোতে 1000 টকা পেমেন্ট কৰিব লাগে তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থব তো ডকুমেন্ট আপডেট কৰাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত আপোনালোকে সাৰ্চ কৰিব UIDAI সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত যেটো প্ৰথম ওয়েবসাইট আহিব তাত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ল্যাঙ্গুৱেজ ইংলিশ বুলি সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন এন্টাৰপেজ খোল খাব তো ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি আপোনালোকে আপডেট আধাৰ অপচনটোত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকে ডকুমেন্ট আপডেট অপচনটোত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকে এনেকুৱা এখন পেজ দেখা পাব তো ইয়াত আপোনালোকে তলত দিয়া ক্লিক টু সাবমিট অপচনত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে ওপৰত আপোনালোকৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰিব আৰু তলত দিয়া ক্যাপচাৰটো ফিল কৰি আপোনালোকে লগইন উইথ ওটিপিত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ আধাৰ লিংক থকা মোবাইল নম্বৰত এটা ওটিপি যাব সেই ওটিপিটো আপোনালোকে তলত এন্টাৰ কৰি লগইন অপচনত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰি ডকুমেন্ট আপডেট অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে তলত দিয়া নেক্সটত ক্লিক কৰিব তাৰ পিছত আকৌ নেক্সটত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰি টিক মাৰ্ক লগাই আপোনালোকে নেক্সটত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব তাৰ পিছত ইয়াত আপোনালোকে যি দুখন ডকুমেন্ট আপলোড কৰিব সেই দুখন ডকুমেন্টৰ ফাইল সাইজ আপোনালোকৰ 2 MB ৰ ভিতৰত হ'ব লাগিব আৰু লগতে PNG PDF বা JPEG ফৰমেটত হ'ব লাগিব তাৰ পিছত ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰি কোনখন ডকুমেন্ট আপলোড কৰিব বিচাৰে সেইখন আপোনালোকে সিলেক্ট কৰিব লাগিব তো ইয়াত আপোনালোকে পেন কাৰ্ড বা ভোটাৰ আইডি লগতে আৰু বহুকেইখন ডকুমেন্ট আপলোড কৰাৰ অপচন পাই যাব তো ইয়াত মই প্ৰথমতে অৰ্থাৎ আইডেন্টিটি প্ৰুফ হিচাপে পেন কাৰ্ড সিলেক্ট কৰিলো তো এতিয়া মই পেন কাৰ্ডখন আপলোড কৰিম তো তাৰ বাবে তলত দিয়া ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেন্ট অপচনটোত ক্লিক কৰি দিলো তাৰ পিছত কন্টিনিউ টু আপলোড তাৰ পিছত মই মোৰ ফাইলত গৈ যিখন ফটো মই বনাই ৰাখিছিলো সেই ফটোখন মই আপলোড কৰি দিলো তো ইয়াত আপোনালোকে চাব পাৰিছে যে মোৰ পেন কাৰ্ডখন 100% আপলোড হৈ গৈছে তো এতিয়া মই তলফালে স্ক্ৰল কৰিম আৰু সেকেন্ডখন ডকুমেন্ট সিলেক্ট কৰিম তো ইয়াত সেকেন্ড ডকুমেন্ট অৰ্থাৎ এড্ৰেছ প্ৰুফ হিচাপে মই ভোটাৰ আইডি সিলেক্ট কৰিলো তাৰ পিছত এতিয়া মই সেম প্ৰসেছত আকৌ ভোটাৰ আইডিখন আপলোড কৰিম তো তাৰ বাবে মই কন্টিনিউ টু আপলোডত ক্লিক কৰিলো আৰু ফাইলত গৈ মই মোৰ ডকুমেন্টখন আপলোড কৰি দিলো তো ইয়াত আপোনালোকে চাব পাৰিছে যে মোৰ দুইখন ডকুমেন্ট 100% আপলোড হৈ গৈছে তো মই তলফালে স্ক্ৰল কৰি টিক মাৰ্ক লগাই নেক্সটত ক্লিক কৰি দিলো তাৰ পিছত ওকেত ক্লিক কৰি দিলো তাৰ পিছত তলত দিয়া ফাইনেল সাবমিট অপচনত ক্লিক কৰি দিলো তাৰ পিছত অলপ সময় লোডিং লোৱাৰ পিছত কোনো ধৰণৰ পেমেন্ট গেটৱে নাহাকৈ ৰাইট চিন আহি গ'ল তাৰ পিছত ইয়াত আপোনালোকে তলত দিয়া ডাউনলোড একনলেজমেন্ট অপচনটোত ক্লিক কৰি ৰিসিপ্টখন ডাউনলোড কৰি ল'ব এই ৰিসিপ্টখনৰ সহায়ত আপোনালোকে পিছত আপোনালোকৰ আপডেট ষ্টেটাছটো চাব পাৰিব আপডেট ষ্টেটাছ চাবলৈ আপোনালোকে ৰিসিপ্টখনত দিয়া SRN নাম্বাৰটো কপি কৰি ল'ব তাৰ পিছত গুগলত সাৰ্চ কৰিব আধাৰ আপডেট ষ্টেটাছ তাৰ পিছত যেটো প্ৰথম ওয়েবসাইট আহিব তাত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত চেক আধাৰ আপডেট ষ্টেটাছত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে এনৰোলমেন্ট নাম্বাৰৰ ঠাইত SRN নাম্বাৰ সিলেক্ট কৰিব তাৰ পিছত SRN নাম্বাৰ আৰু ক্যাপচাৰটো এন্টাৰ কৰি আপোনালোকে তলত দিয়া সাবমিট অপচনত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে তলত আপোনালোকে চাব পাৰিছে যে আপোনালোকৰ আপডেট ষ্টেটাছটো ওলাই পৰিছে তো ফ্ৰেন্ডছ আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব